হেল্ল' গাইজ মিচিং কনেং মিনা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ক'ত আহিছোঁ গাইজ চাওক, খুবেই ধুনীয়া এটা জেগা। আপোনালোকে ভাবিছে চাগে এইটো ক'ত আছে জেগাটো, বাহিৰতে ক'ত ঘূৰি আছে বুলি ভাবিছে চাগে। গাইজ এইটো হয় বেংগলোৰৰ লুলু মল। ইয়াতে আমি আহিছোঁ, দেৱৰ আৰু মোৰ মিষ্টাৰ। ইয়াত কি আছে কি নাই চাই লওঁ। খুবেই ইয়াত বেংগলোৰত ফেমাছ হয় লুলু মল। চাওক গাইজ, ইমানে মানুহ বাহিৰতে মেলা, পূৰা বজাৰ মেলা নিচিনা হৈ আছে। ভিতৰত বা কি আছে, বাহিৰতে ইমান বজাৰ, মানে কি চাম কি নাচাম, নিজকে মানে কিবা লাগিছে ন। ফাৰ্ষ্ট টাইম আমি জিন্দগীত দেখাই নাই মানে এনেকা। এতিয়া আমি বলক ভিতৰত সোমাই লগে লগে ইয়াতে পূৰা চেকিং কৰি লয়, বেগ চেগ বদন, কিবা বম চমো আনিব পাৰেতো সেইকাৰণে। গাইজ আৰু এটা বস্তু দেখাম, এইটো চাওক, ৱৰ্ল্ড কাপত ট্ৰফিটো আছে গাইজ। এইটো ফুটবলত যে ট্ৰফি এটা তই নহয়, ইমানেই ধুনীয়া এইটো। চাওক ট্ৰফিটো নিচিনা হৈছেনে নাই, এইটো ৱৰ্ল্ড কাপত ট্ৰফিটো হয়। ইমানেই ধুনীয়াকৈ তই ইয়াত, ইমানেই চাফা মানে ক'বলৈ ভাষাই নাই মানে, ধূলি এটা দেখি নাপাব। খুবেই মানে জেগাবিলাক কি খাবি কি নাখাওঁ মানে এ টু জেড ইয়াত পাব। মানে এইটো বস্তুৱে নাই বুলি নাই আৰু, অল এভৰিথিং বস্তু পাব। আৰু ইয়াত চাওক পূৰা ল'ৰা ছোৱালীবিলাক ইনজয় কৰে, মানে ফেমিলি চবেই মানে ইয়াত আহি ইনজয় কৰে গাইজ। চাওক মাছ কি মাছ লাগে গাইজ। চাওক মানে কি ক'ম আৰু, ইয়াতে দেখাই নাই এনেকা মাছ পাব। লাইনত মাছ কি মাছ খাবি সেইটো চাওক। এনেকা সিজোৱা মাছ ডাইৰেক্ট একদম মছলা লগাই থৈ দিয়ে। আৰু কেঁচা মাছ লাগিলে কেঁচা মাছ পাব। এতিয়া ফ্ৰাই মাছ লাগিলে তোমাক ফ্ৰাই মাছ পাব। কি মাছ লাগে গাইজ এইটো চাওক। এইটো পূৰা ছাগলী মাংস লাইনত পেকিং কৰি থৈছে, লাইনত সেইবিলাক ছাগলী মাংসৰ পেট, ছাগলী মাংসৰ মাথা, ছাগলী মাংসৰ এই মানে পফিনা, যোনটো মানে ছাগলী মাংসৰ কোনটো ষ্টেপ লাগে সেইটোৱে পাব। সেইটো হয় চিকেনৰ মানে লাইন কোলা চিকেন লাগেনে, বগা চিকেন লাগেনে, লোকেল চিকেন লাগেনে, ব্ৰইলাৰ লাগেনে, পূৰা লাইনতে ইয়াত থৈ দিছে গাইজ। একো টেনশ্যন নাই, আহি কিনি ঘৰত কাটিব লাগে, কাটি থৈও দিয়ে, ডাইৰেক্ট দিব লাগে, ফ্ৰাই কৰিব লাগে। ইয়াতে তোমাৰ এইটো লিভাৰ পটবিলাক গ্ৰুপকৈ পেকিং কৰি থোৱা হয়। এইটো কিনি এঠাও খাব পাৰে, সিজা লাগিলে সিজা, কেঁচা লাগিলে কেঁচা। ইয়াত আন্দা আৰু বড়িবিলাক এক্সট্ৰা থৈ দিয়ে, আৰু হাতবিলাক এক্সট্ৰা থৈ দিয়ে। এনেকা লেগ পিচ বুলি কয় নহয়, এইবিলাক পূৰা ছাইডত থৈ দিয়ে এনেকা। মানে টেনশ্যন নাই, অকল পইচাহে লাগে গাইজ। চাওক আৰু এইটো কি খাবি মানে চাচোন গাইজ। এইটো হয় আমি ইয়াতে চালোঁ, লোভ লাগিল চাই কিনি। এনেকুৱা মানে মাংসবিলাক ধুনীয়াকৈ ফ্ৰাই কৰি থৈছে নহয়, কি মছলা লগাইছে ঈশ্বৰে জানে। আৰু একদম চায়ে খাব মন গ'লোঁ, এইকাৰণে মানুহটোক ক'লোঁ তই এটা অৰ্ডাৰ কৰ আমাৰ কাৰণে বুলি। আমি অৰ্ডাৰ কৰি দিলোঁ। তাতে আমি এতিয়া যাম গাইজ বেলেগ জেগাটো। চাওক গাইজ কি ক'ম, মানে ফ্ৰুটছবিলাকো মানে মাই গড, ইয়াতে লাইনত খাই আছে। সেইফালে বজাৰ, ইয়াতে খাব পাৰে, ইয়াতে হাগিব পাৰে, এতিয়া মুতিব পাৰে, পাদিবও পাৰে গাইজ, গমেই নাপাব কোনে পাদিলে ন গাইজ। চাওক গাইজ, মাই গড, মাথাই গৰম হৈছোঁ গাইজ এইবিলাক চাই কিনি। মানে মই ইয়াতে হয় গাইজ, এইটো চাওঁ আকৌ কি হয় এইটো, মানে কি হয় মিঠাই। আকৌ এইটো হয় সৰু কেক, মিঠাই কেক, ইমানেই সস্তা গাইজ, কি ক'ম মানে ইয়াত যি কেক লাগে তোমাক, যি কেক লাগে লাইনত থৈছে।